আৰু কি মই কি বুলি ভাবিছ পৰিবাৰৰ ফ্ৰেণ্ডৰ এভৰিথিং ৰিচিপশ্যনৰ দায়িত্ব মোৰ দিনটোত ৩-৪ যোৰ কাপোৰ সলাম মই স্বভাৱ বেয়া হ'ব পাৰে চৰিত্ৰ কিন্তু একেবাৰে ফটফটীয়া মিনাৰে বতাৰৰ নিচিনা বাইদেউ মই যাম নেকি যাবলৈ ৰেডি আজি বাইদেউটোৰ লগত লৈ যাব কিন্তু ক'লো বয়ফ্ৰেণ্ডক লগ কৰাই দিব লাগিব ননচেন্স ইংৰাজীত গালি নিদিব চাকৰ হ'লেও ইজ্জত আছে
이거 지나봤어요 이거 지나봤어 뭐라고 하지마 내 거의 거의 바퀴를 나이 잡아 이거 뭘 딱 맞아서 올릴 거야 뭘 동화 같은 걸 할거 있어 좋아 가래 거이수 내 가져서 그럼 서희를 닦아 이거거로 아왜 나이가 막아오는 거 있어 막아오는 나이 가고 있어 왜 머리 말안 있었죠 내가 왜 기분이 왜 아니, 다시 내 프로포이기, 지금까지 잡아라니. 둘, 이제 거리고 있다니까. 와, 이마, 아니 여기 나는 뭐 호흡하니 다 이러자. 뭔가를 그만로? 꼴꼴 아니죠? 에이, 꼴꼴! 남의 꼴꼴! 뭐하노? আগতে তোৰ এই মুখখনত ৰেগুলেটৰটো চেকিং কৰিলা তেতিয়াহে যদি ভাল হয় কি যে কল হয় ঐ কি মই এইবিলাক কি দিছ মই মাবো ওলাইছো কি ডাক্তার ব্রহ্মচারী ডাক্তার পিয়াদের প্রসাদ বহুত টেস্ট লাগিয়েছে হাত ধরো আপনার লাগিব পারে এইকাৰণে সাৱধান কৰি দিছোঁ যে কেঞ্চাৰ 2 নম্বৰী মানুহবোৰে আমাৰ নিচিনা মানুহৰ লগত খেল খেলি জিকিও যায় মনত ৰাখিব ডাক্তৰা কেতিয়াও বন্দী হ'ব নোৱাৰে ৰাতিটোৰ ভিতৰতে তেনেকৈ অভুলনি মানে ৰাতিৰ ভিতৰতে এতিয়া আকৌ সেই কাজলৈ কি গাইছে না এক লোটা পানী
একেবাৰে বাপেকলে কিয় হৈছে? মই আকৌ বাপেকলে কিয় হ'ব বুলিহে ভাবিছিলো না। এতিয়া বলো এইখন চহৰৰ নামী দামী ডক্টৰ দেৱদত্তই ডাক্তৰৰ ওচৰলৈ যাবলৈ এৰি দিছিল। আয়ুৰ্বেদিক ৰামদেৱৰ দ্বাৰা মানে